নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে ডিজিটেল আসাম 3.0। আজি আমি আলোচনা কৰিম দিনটোৰ গুৰুত্বপূৰ্ণ আপডেট কিটা বিষয়ে। ভিডিঅ'টো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কি নতুন আপডেট আজিৰ দিনটোত আহিছে তাৰ বিষয়ে আজি আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভণিতে এটা ভাল খবৰ দি দিওঁ। শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিনটোত সামাজিক মাধ্যমত বিশেষ পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ। হয় বন্ধুসকল, শ্যাম কানু মহন্তৰ যি জামিন আছিল সেই জামিন বৰ্তমান নাকচ কৰা হৈছে। তাৰ বিষয়ে পামী বৰঠাকুৰ অৰ্থাৎ জুবিন গাৰ্গৰ ভণ্টিয়ে ফেচবুকত নিজৰ মন্তব্য আগবঢ়াইছে। পোষ্টটো আপুনি পজ কৰি পঢ়িব পাৰে। পামী বৰঠাকুৰে কৈছে, উচ্চ ন্যায়ালয়ৰ শ্যাম কানু মহন্তৰ জামিনৰ আবেদন নাকচ কৰিলে অসমবাসীৰ প্ৰাৰ্থনা ফল, জাষ্টিছ ফৰ জুবিন গাৰ্গ। মই এইখিনিয়ে পঢ়ি দিছোঁ আৰু গোটেইটো পোষ্ট আপোনাৰ স্ক্ৰীনত দিয়াই আছে, আপুনি পঢ়ি ল'ব পাৰে। বন্ধুসকল, যিহেতু দিনটো আৰম্ভণিতে আমি এটা ভাল খবৰ পালোঁ, সেইবাবে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি বৰ্তমান চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত লিখি দিব জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনাৰ যদি জিঅ' চিম কাৰ্ড আছে তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে বেয়া হ'ব পাৰে, কাৰণ জিঅ' ইউজাৰসকলে গম পায় যে জিঅ'ত এটা ৰিচাৰ্জ প্লেন আছিলে 299ৰ, ঠিক যেনেকৈ এয়াৰটেলতো আছিলে, কিন্তু পিছতকে এয়াৰটেলে উঠাই দিলে। এতিয়া বৰ্তমান জিঅ' সেইটো বস্তু উঠাই দিলে, কিন্তু যদিহে আপুনি জিঅ'ৰ 300 টকীয়া ছাবস্ক্ৰিপশ্যন লয়, সেই ছাবস্ক্ৰিপশ্যনটো লোৱাৰ পিছত আপুনি 299টো অহা বছৰ ছেপ্টেম্বৰলৈকে সেই ৰিচাৰ্জ প্লেনটো ল'ব পাৰিব। যদিহে আপোনাৰ ছাবস্ক্ৰিপশ্যন নাই তেতিয়াহ'লে আপুনি 299ৰ ৰিচাৰ্জটো নাপায়। আৰু যদি আপোনাৰ জিঅ' প্ৰাইম ছাবস্ক্ৰিপশ্যনটো আছে তেতিয়াহ'লে আপুনি বছৰি 300 টকা দি 299ৰ প্লেনটো ল'ব পাৰিব 2027ৰ ছেপ্টেম্বৰ মাহলৈকে। বন্ধুসকল, কমেণ্ট বক্সত কমেণ্ট কৰিব আপুনি কি চিম ইউজ কৰে আৰু লগতে ইয়াৰ ওপৰত আপুনি কি ক'ব বিচাৰিব। দ্বিতীয়টো খবৰ ইয়াত আহি পৰিছে বন্ধুসকল, বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান, অজয় দেৱগন আৰু লগতে টাইগাৰ শ্ৰফক FDAৰ নটিচ জাৰি কৰা হৈছে। অৰ্থাৎ মহাৰাষ্ট্ৰৰ FDA নটিচ পঠিয়াইছে এই তিনিজন বলীউড ছুপাৰষ্টাৰলৈ, কাৰণ তেওঁলোকে LIC নামত যি গুটকা প্ৰডাক্ট প্ৰমোচন কৰে তাৰ ওপৰত ভিত্তি ৰাখি তেওঁলোকে নটিচ জাৰি কৰিছে। আপোনালোকে বন্ধুসকল দেখিছে, আজিকালি চবে বলীউডত গুটকা প্ৰমোচন LIC বুলি কৰে আৰু তাৰ ফলত সমাজত এটা বহুত বেয়া পৰিণাম দেখা পোৱা যায়। আৰু বন্ধুসকল, তৃতীয়টো খবৰ, যোৱাকালিৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ, যি বহুবিবাহ কৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা, 20% দৰমহা প্ৰদান কৰিব প্ৰথম পত্নীক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘোষণাটো কৰিছিলে। এই বটনত আমাৰ যোৱাকালি ভিডিঅ'টো লিংক দিয়া আছে, আপুনি এবাৰ সেই ভিডিঅ'টো চালে বস্তুটো গম পাই যাব। বন্ধুসকল, মোৰ প্ৰাইভৰ ভিডিঅ'তে বহুতে কমেণ্ট কৰি থাকে যে দাদা মই অৰুণোদয় আঁচনি পইচা পোৱা নাই, তেওঁলোকক পইচা দাবী কৰা হয় অৰুণোদয় পইচা বিনিময়ত, কিন্তু এতিয়াৰ পৰা সেই কামটো আৰু নহ'ব, কাৰণ প্ৰায়বোৰ অভিযোগ পোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কঠোৰ পদক্ষেপ লৈছে। এতিয়াৰ পৰা যোনে আপোনাৰ পৰা পইচা দাবী কৰিব বা আপোনাৰ পইচা নোসোমালে স্ক্ৰীনত দিয়া নম্বৰবোৰত ফোন কৰিব পাৰিব। আপোনাৰ জিলা পঞ্চায়ত সাপেক্ষে ইয়াত নাম্বাৰবোৰ দিয়া আছে, যেনেকৈ যোৰহাট জিলাৰ টিয়ক, মৰিয়নি আৰু লগতে তিতাবৰ, আৰু ইয়াত বিভিন্ন ঠাইৰ যি অৰুণোদয় পোৱা লোক আছে তেওঁলোকে এই নম্বৰসমূহত অভিযোগ দিব পাৰিব তেওঁলোকৰ সমস্যা সাপেক্ষে। চ' বন্ধুসকল, স্ক্ৰীনত নম্বৰটো দিয়া আছে, স্ক্ৰীনত নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। চ' বন্ধুসকল, গম পালে যদিহে এতিয়াৰ পৰা আপুনি অৰুণোদয় পইচা লাভ নকৰে বা আবেদন কৰিব যাওঁতে যদি কাৰোবাক পইচা ধন দাবী কৰে তেতিয়াহ'লে আপুনি এই নম্বৰটোত ফোন কৰিলে আপুনি গোচৰ দিব পাৰিব। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিয়ক। এইখিনি লৈ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। বন্ধুসকল, কালি আমি আলোচনা কৰিম বানপানীত ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলক যেনেকৈ 15,000 টকা দি আছে। যদি আপোনাৰো ক্ষতিগ্ৰস্ত হৈছে আৰু আপুনি 15,000 টকা পোৱা নাই, কি কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰিব হ'লে কাইলৈ মই ভিডিঅ' এটা বনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত কৈ দিব, মই পাহৰি গ'লে আপোনাৰ কমেণ্টবোৰ চাই মনত কৰি ল'ব পাৰিম। চৰকাৰে বৰ্তমান পৰ্টেল এটা খুলি দিছে, য'ত আপুনি 15,000 টকা যদি নাই পোৱা তাত আপুনি আপোনাৰ নামটো দিব পাৰে, আৰু তাৰপিছত চাগে আপুনি 15,000 টকাটো আপোনাৰ একাউণ্টত সোমাই যাব, যাৰ বানপানীত ক্ষতিগ্ৰস্ত হৈছিলে। যিহেতু 3খন জিলাত দিয়া কথা আছে, যদি আপুনি 3খন জিলাৰ ভিতৰত পৰে তেতিয়াহ'লে আপুনি সেই পৰ্টেলটোত 15,000 টকা ল'ব পাৰিব। যদি আপুনি ল'ব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি দিব, কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি কাইলৈ মই ভিডিঅ'টো বনাই দিওঁ তেতিয়াহ'লে সকলোতকৈ আগত পাবলৈ